হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। যোৱাকালি ঘৰলৈ আহিলোঁ। আজি সৰু সভা এখন কৰিছোঁ ঘৰত, তাকে অলপ আপোনালোকক দেখাই দিছোঁ। এয়া নাম গাই আছে, দেউতা বৰমাহঁত ভকতসকল নাম গাই আছে, তাকে অলপ দেখাই দিছোঁ। ভকতসকলক ভাত খুৱাম যিহেতুকে এয়া চব্জি কাটি আছোঁ। মই চব্জিখিনি যোগাৰ কৰি আছোঁ। এয়া আদা ৰচুন খুন্দি আছোঁ। মই সকলোখিনি যোগাৰ কৰি দিছোঁ। বৌ আহিছে বনাবলৈ, বৌয়ে বনাই দিব। এয়া হৈছে মোৰ মাক ইমান ভিডিঅ' দেখা নাপায়, কাৰণ মই বাহিৰত থাকোঁ, ৰুমত থাকোঁ, সেইকাৰণে মোৰ মাক ইমান ভিডিঅ' দেখা নাপায়। আজি দেখাই দিছোঁ। আমি দুজনী আমি দুয়ারি এখন কাটো কোন জিনিস দেতো নাম পৰি দে ইটাক বৌ। এয়া বৌয়ে মাছৰ কণী বৰ বনাই থৈছে, আৰু এইফালে মাছ ফ্ৰাই কৰি আছে, আৰু এইফালে নিৰামিষ ভাজি বনাই আছে। বৌক দেখালোঁ হয়, বৌয়ে মানে ভিডিঅ'ত ওলাই ইমান ভাল নাপায় যে, সেইটো কাৰণে মানে বৌক ওলাই দিয়া নাই দেই। ভাল নাপায় যেতিয়া কিয়নো ফৰ্চ কৰিম ন। কেঁচা পিঁয়াজ, নেমু, কেঁচা জলকীয়া, নিমখ এইফালে যোগাৰ কৰি থৈছোঁ। এইফালে প্ৰসাদ। এয়া ভকতসকলে ভাত খাই আছে সকলোৱে। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব, আৰু কথা কোৱাত যদি কিবা ভুল আছে ক্ষমা কৰি দিব।